তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিডিং টেলছৰ উন্নতি ভিডিঅ'লৈ। যোৱাকেইটা ভিডিঅ'টোত আমি সকলোৱে আলোচনা কৰিছোঁ অসমত যিটো বাৰ্নিং টপিক হৈছিল সেই তাৰে ওপৰত আলোচনা কৰিছোঁ। তাৰে লগে লগে অংগনবাদী কৰ্মী সহায়িকা আশা কৰ্মীৰ ওপৰত আমি ভিডিঅ'ৰ যোগেৰে আমি আলোচনা কৰি আহিছোঁ। আৰু আপোনালোকৰ মাজলৈ যিমানখিনি পাৰোঁ, যিবিলাক আপডেট থাকে, ৰেগুলাৰ আপডেট থাকে, সেই আপডেটসমূহ আপোনালোকৰ মাজলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। তো আজিৰ যিটো বিষয় আছে, আজিৰ বিষয়টো হৈছে আশা কৰ্মী আৰু অংগনবাদীসকলৰ ওপৰত। যোৱাকালি আশা কৰ্মীসকলৰ তেওঁলোকৰ যিখিনি দাবী আছে, তেওঁলোকে দাবী স্বাস্থ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক তেওঁলোকে দাবীসমূহ জনায়। তেওঁলোকৰ যিখিনি দাবী আছে সেই দাবীসমূহৰ ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ মেলি দিম। তাৰে আগত আপোনালোকক কৈ লওঁ যে তেওঁলোকৰ যিসমূহ দাবী আছে তাৰে দাবীসমূহৰ মাজত তেওঁলোকক যেতিয়া তেওঁলোকৰ দৰমহা হয়, সেই দৰমহাবিলাক যাতে তেওঁলোকক 26,000কৈ দৰমহা তেওঁলোকক প্ৰদান কৰে, অৱসৰণকালীন যিবিলাক সুবিধা আছে সেইবিলাক যাতে তেওঁলোকক প্ৰদান কৰে। তাৰে লগতে যিখিনি আশা কৰ্মী আছে, আশা কৰ্মীসকলক যিটো কৰোণা মহামাৰীৰ সময়ত তেওঁলোকক যেতিয়া ইচ্ছা তেতিয়া চৰকাৰে নিয়োগ কৰিছিল, কিন্তু তেওঁলোকক তেওঁলোকক মজুৰি দিম বুলি কৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকক সেই মজুৰিখিনি দিয়া নাই। বা কিছুমান অৱসৰ হৈছে, অৱসৰণকালীন যিখিনি সুবিধা আছে তেওঁলোকক দিয়া নাই। আৰু চৰকাৰে যিখিনি মৰ্যাদা দিম বুলি কৈছিল, চৰকাৰে কিন্তু মৰ্যাদাখিনি দিয়া নাই। আজি সেইখিনি কথাই উত্থাপন কৰিছে যে যিখিনি চৰকাৰী মৰ্যাদা আছে, চৰকাৰী সা সুবিধা আছে বা অন্যান্য যিখিনি শিতান আছে আঁচনিভুক্ত কৰ্মচাৰীসকলক তেওঁলোকক যাতে প্ৰদান কৰে, সেইসমূহৰ কাৰণে তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তাৰে গোটেইখিনি মই আপোনালোকৰ মাজলৈ ভিডিঅ' সহযোগে আপোনালোকলৈ উলিয়াই দিলে, আপোনালোকে গোটেইখিনি চাই লওক। সন্মানীয় বিষয়া মহোদয় উপস্থিত হৈছে, তেওঁক আমি আমাৰ যি মেম'ৰেণ্ডাম তেওঁক আমি ছাবমিট কৰিম আৰু তেখেতক মই ছাবমিট কৰিম। লগতে বান্ধৱীসকল, আমাৰ সন্মানীয় মহাশয়াৰ ওচৰতে আমি আমাৰ যি মেম'ৰেণ্ডাম পাঠ কৰাৰ আগতে মই তেখেতক অনুৰোধ জনাম, যিহেতু আমাৰ প্ৰথম দাবী আছিলে, সেই দাবীবিলাক আমি যাতে আমাৰ মাননীয় স্বাস্থ্য বিষয়া মহোদয়ক আমি প্ৰদান কৰিবলৈ আমি আশা কৰিছিলোঁ। যিহেতু তথাপিতো তেওঁ আজি উপস্থিত হৈছে, আমাৰ স্বাস্থ্য বিষয়া নাহিলেও আমাৰ সন্মানীয় বিষয়া চৰকাৰী বিষয়া আমাৰ উপস্থিত হৈছে। তেওঁলোকক আমি অনুৰোধ জনাম যাতে পৰৱৰ্তী দিনত তেওঁলোকৰ যোগেৰে আমাক যাতে স্বাস্থ্য MD মহোদয়ক যাতে আমি লগ কৰাৰ আমাক দিন এটা নিৰ্ধাৰণ কৰি দিয়ে, তেওঁলোকৰ যোগেদি আমি আশা কৰিছোঁ। লগতে আমাৰ মেম'ৰেণ্ডামখন মই পাঠ কৰি দিছোঁ। প্ৰতি মাননীয় মিছন সঞ্চালক মহোদয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম ডিষ্ট্ৰিক্ট গুৱাহাটী, তাৰিখ 2 ছেপ্টেম্বৰ 2024, বিষয় স্মাৰক পত্ৰ আৰু দাবী চনত। সন্মানীয় মহাশয়, আপুনি জানে যে সমগ্ৰ দেশৰ আশা কৰ্মীসকলৰ লগতে অসমৰ আশা কৰ্মীসকলেও স্বাস্থ্য পৰিষেৱা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক যোগসূত্ৰৰ ক্ষেত্ৰত বছৰৰ পৰা বছৰ ধৰি জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আছে। অথচ স্বাস্থ্যকৰ্মীসকলৰ ভিতৰত আশা কৰ্মীসকল এক সংকটজনক অৱস্থাত আছে। এয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত যে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত তৃণমূল স্তৰত কৰ্মৰত দেশখনৰ প্ৰায় 10 লাখ আশা কৰ্মী কৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজৰ আগশাৰীৰ কৰ্মী হিচাপে অৱতীৰ্ণ হৈছিল। স্বত্তেও এইটো এটা উল্লেখনীয় বিষয় যে কৰোণা মহামাৰীৰ সময়ত আশা কৰ্মীসকলে নিজৰ জীৱনক তুচ্ছ কৰি হ'লেও অসাধাৰণ সেৱা আগবঢ়োৱা স্বত্তেও ভাৰতীয় শ্ৰম সন্মিলনৰ 45 আৰু 46 সংখ্যক সন্মিলনত অনুমোদিত আশা কৰ্মীসকলক চৰকাৰীভাৱে নিম্নীকৰণ তথা স্থায়ীকৰণ, ন্যূনতম মজুৰি আদায়, সামাজিক সুৰক্ষা আৰু পেঞ্চনৰ ব্যৱস্থা চৰকাৰে আজিলৈকে স্বীকৃতি নিদিলে। মাহৰ পিছত মাহ ধৰি প্ৰাপ্য টকাখিনিও নাপায়। আনকি আশা কৰ্মীসকলক অনবৰত কামৰ পৰা বিৰত ৰখা, জোৰপূৰ্বক অৱসৰ লোৱা আদি ধৰণৰ ধমকি দি থকা হয়। এয়া সকলোৱে জানে যে কামৰ ক্ষেত্ৰত আশা কৰ্মীসকলে দায়িত্ব ল'বলৈ ভয় নকৰে। আশা কৰ্মীসকলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অপৰিসীম ত্যাগৰ বিশ্বৰ মানৱতাৰ স্বীকৃতি দিছে। যথোপযুক্ত আন্তঃগাঁথনিৰ অভাৱ আৰু দুৰ্বল কামৰ পৰিৱেশৰ মাজতে আশা কৰ্মীসকলে কাম কৰি থকা বিষয়টো আজি আলোচ্য বিষয় হৈ পৰিছে। কৰোণা মহামাৰীৰ সময়ত আশা কৰ্মীসকলৰ সাহসী কৰ্মৰাজিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আশা কৰ্মীসকলক বিশ্ব স্বাস্থ্য নেত্ৰী হিচাপে আখ্যা দিছে। কিন্তু দুখৰ বিষয় যে আশা কৰ্মীসকলৰ এই কামৰ কোনো স্বীকৃতি নিদি এই কাম বাধ্যতামূলক বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলালে। এখন দেশৰ বাবে এয়া অত্যন্ত
বিপদসংকুল জনস্বাস্থ্য ব্যৱস্থা তথা স্বাস্থ্যকৰ্মীৰ অৱস্থা এক আশংকাজনক অৱস্থাত আছে। দেশৰ বহু প্ৰান্তত এক স্বাস্থ্য জৰুৰী অৱস্থা বিৰাজ কৰিছে। দুৰ্ভাগ্যজনকভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত এই প্ৰয়োজনীয়তা পূৰণৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্যিক বাজেটত ধাৰ্য কৰা ধনৰ পৰিমাণ তেনেই নামমাত্ৰ। এই সমূহ বিষয়ক লৈ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ। লগতে নিম্নলিখিত দাবীসমূহ পূৰণৰ বাবে আবেদন জনাইছোঁ। দাবীসমূহ এক স্বাস্থ্য ক্ষেত্ৰত বিশ্বজনীন বিধান সন্মত আৰু উপযুক্ত আৰ্থিক প্ৰয়োগসহ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক স্থায়ী স্বাস্থ্য কাৰ্যসূচী হিচাপে প্ৰস্তুত কৰি তোলক। দুই আশাকৰ্মী আৰু ফেচিলেটৰসকলৰ বাবে ভাৰতীয় শ্ৰম সন্মিলনৰ 45 আৰু 46 সংখ্যক অধিৱেশনৰ অনুমোদন কাৰ্যকৰীকৰণৰ মাধ্যমেৰে আশাকৰ্মীসকলক কৰ্মী ৱৰ্কাৰ হিচাপে স্থায়ীকৰণ কৰক। মাহিলী 26,000 টকা মজুৰি আদায় দিয়ক। ESI প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি আৰু মাহিলী অন্তত 10,000 টকা পেঞ্চনসহ সামাজিক সুৰক্ষাৰ সা সুবিধা প্ৰদান কৰক। আশাকৰ্মীসকলক স্থায়ীকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি মূল্য বৃদ্ধিৰ সূচকৰ লগত সংগতি ৰাখি ন্যূনতম দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰক। আশাকৰ্মীৰ বিভিন্ন ধৰণৰ কামৰ ওপৰত থকা ইনচেণ্টিভসমূহ পুনৰীক্ষণ কৰাৰ লগতে সকলো ধৰণৰ বকেয়া হৈ থকা পাৰিশ্ৰমিক আৰু ভাত্তা আদায় দিয়ক। সকলো আশাকৰ্মীৰ কামৰ ধৰণ সমগ্ৰ দেশজুৰি একে হ'ব লাগে। তেনেদৰে সকলো ফেচিলেটৰৰ কাম সকলো ৰাজ্যতে একেধৰণৰ হ'ব লাগে। অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে সুপ্ৰিম কোৰ্টৰ এক্স গ্ৰেচিয়া সম্পৰ্কিত ৰায় সকলো আঁচনিভুক্ত শ্ৰমিকৰ বাবে বলবৎ হ'ব লাগে। পেঞ্চন দিয়াৰ ব্যৱস্থা নকৰালৈকে এক্স গ্ৰেচিয়া সম্পৰ্কিত ৰায় বলবৎ নকৰালৈকে আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা নকৰালৈকে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰোৱা নচলিব। আশাকৰ্মী আৰু ফেচিলেটৰসকলৰ বাবে সবেতন প্ৰসূতিকালীন ছুটী আৰু অন্যান্য সা সুবিধা আদায় দিয়ক। আশাকৰ্মী আৰু ফেচিলেটৰসকলৰ বাবে সবেতন 20 দিন কেজুৱেল লিভ আকস্মিক ছুটী দিয়াৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰক। আশাকৰ্মী আৰু ফেচিলেটৰসকলৰ বাবে স্বাস্থ্য বিভাগত জ্যেষ্ঠ ক্ৰম অনুযায়ী পদোন্নতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক। বৰ্তমানলৈ অসম্পূৰ্ণ হৈ থকা NM নিযুক্তিৰ ক্ষেত্ৰত খালী থকা পদ পূৰণ কৰক। চৰকাৰী 2022 চনৰ 26 অক্টোবৰ চাৰ্কুলাৰ নং অনুযায়ী আশাকৰ্মীসকলক উন্নত মানৰ পৰিষেৱাৰ বাবে প্ৰশিক্ষণ চাৰ্টিফিকেটসহ 5,000 টকা ইনচেণ্টিভ দিয়াটো নিশ্চিত কৰক। কৰোনা অতিমাৰী সম্পূৰ্ণ নিৰ্মূল হোৱা বুলি ঘোষণা নকৰালৈকে আপতকালীন ভাত্তা হিচাপে মাহিলী 1,000 টকা COVID-19 ইনচেণ্টিভ আদায় দিয়াটো অব্যাহত ৰাখক। আৰু এই আপতকালীন ভাত্তা পূৰ্বৰে পৰা বলবৎ হোৱাকৈ মাহিলী 10,000 টকালৈ বৃদ্ধি কৰক। কোভিডকালীন সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আশাকৰ্মী আৰু আশা ফেচিলেটৰসকলৰ উত্তৰাধিকাৰীসকলক জীৱন বীমাৰ আধাৰত দিবলগীয়া 50 লাখ টকাসহ চিকিৎসাৰ সকলো খৰচ আৰু ক্ষতিপূৰণৰ টকা আদায় দিয়ক। কৰ্তব্যৰত সময়ত থকা আশাকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক। প্ৰিভেনশ্যন অফ ছেক্সুৱেল হেৰাছমেণ্ট এক্ট যৌন হেনস্থা প্ৰতিৰোধ আইন পোষ্ট কাৰ্যকৰী কৰক। আশাকৰ্মী আৰু ফেচিলেটৰসকলৰ বাবে এই আইন বলবৎ কৰক। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ কমিউনিটি স্বাস্থ্যকেন্দ্ৰ হস্পিটেলত আশাকৰ্মীসকলৰ বাবে জিৰণি গৃহৰ ব্যৱস্থা কৰক। আশাকৰ্মীসকলৰ কৰ্তব্যৰ বাবে হোৱা ভ্ৰমণ ব্যয় উভতাই দিয়াৰ ব্যৱস্থা কৰক। বিশ্বজনীন স্বাস্থ্য সেৱাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰক। বাজেটত স্বাস্থ্যখণ্ডৰ বাবে 6% GDP। তো আপোনালোকে ভিডিঅ'ৰ সকলোখিনি গম পালে যে আৰক্ষী বিষয়াৰ যোগেদি তেওঁলোকৰ যিখিনি দাবী আছে সেই দাবীখিনি তেওঁলোকে উত্থাপন কৰিছে আৰু মহিলাগৰাকীয়ে কেনেকৈ কথাখিনি কৈছে আপোনালোকে গোটেইখিনি দেখা পালে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা নিউ আপডেটসমূহ আপোনালোকলৈ আনি থাকিম। তাৰে কাৰণে আপোনালোকে ন'টিফিকেশ্যন বেলটো অন কৰিব। তো অহা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম।